এইটো বেকিৰ ওপৰত কি আছে এইটো? নহয় নহয় নহয়, বেকিৰ ওপৰত কোন আছে? সেইটোৱে। আৰু কিবা কেম্পৰ কথা কৈছিলা তুমি? আমি ইয়াতে এটা কেম্প সাইট খুলিছো আছে, কেম্পিং যদি কোনোবা ইচ্ছা থাকে কৰিব পাৰে। তো মই দেখাই আছো। তো নমস্কাৰ বন্ধুসকল, পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে মই বিদ্যুৎ বুলি আপোনালোকক স্বাগতম জনাইছোঁ। চ' আশা কৰোঁ আপোনালোকৰ খবৰ ভালেই আছে। তো মোৰ খবৰো মানে ইমান বেয়া নহয়, তথাপিও অলপ চৰ্দি ভাৱ। যি কি নহওক, আজি মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ বেকিৰ মাজৰ পৰা, বেকিৰ মাজৰ চৰৰ পৰা। কিহৰ কাৰণে আৰম্ভ কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে গম পাব। চ' এইফালে আছে আমাৰ আৰ্টিষ্ট ধীমান। তো ধীমানে একদম ব্যস্ত। কিহৰ কাৰণে ব্যস্ত চাওক, এইটো কি বনাইছে? পাখি চেলফি পইণ্ট। তো ক'ত হৈ আছে সেইটো আপোনালোকে গোটেই ভিডিঅ'টো শেষলৈকে চালে গম পাব। পাখি একদম কি ধুনীয়া, একদম মস্তিকে বনাই আছে ধীমানে। তো অঘাইটং গ্ৰুপ, অঘাইটং ফোন আহিছে। এইফালে কি বনাইছে এইটো? শিহু। এইটো চাওক, পানীৰ মাজত থাকে শিহু, কিন্তু ইয়াতে ধুনীয়াকৈ পানীৰ ওপৰত নহয়, এইটো বালিৰ ওপৰত আছে শিহু। চাওক, এইফালে ফোনত ব্যস্ত। এইফালে আমাৰ এইটো বেকিৰ ওপৰত কি আছে এইটো? নহয় নহয় নহয়, বেকিৰ ওপৰত কোন আছে? সেইটোৱে সুধিলো। বেকিৰ ওপৰত সমুদ্ৰ। চাওক কেনে এটা। তো এতিয়া মই গোটেই পৰিৱেশটো দেখাই আছো। পৰিৱেশটো মানে কি, আপোনাৰ কি কি বনাই আছে, মানে চেলফি জোন কিমানটা আছে, কি কি বনাই আছে, কোনে বনাই আছে, গোটেইখিনি দেখাই আছো। ভিডিঅ'টো শেষলৈকে চাওক আৰু মোৰ পিছে আহি থাকক। আহক আহক আহক। আৰু বহুতে মানে কমেণ্ট কৰি আছে ইয়াতে আহি, মোৰ ড্ৰেছটো ভাল লাগিছে বুলি। ড্ৰেছটো মানে একচুৱেলি আজি অলপ ইউনিক ধৰণৰ ড্ৰেছ পিন্ধিছোঁ। মানে এইটো হেৰাম পেণ্টছ বুলি কয়, এইটো মেন হেৰাম। তো আপোনালোকে ল'ব পাৰে, অনলাইনত পায়। তো আহক, এইফালে বনাই আছে চেলফি জোন। তো চেলফি জোনটো মই চাওঁ, আপোনালোককো দেখাই আছোঁ। আৰু কথাটো হ'ল কি, আমাৰ ইয়াতে আৰম্ভ হোৱা নাই, 31 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব। 31 ডিচেম্বৰত আপোনাৰ ডিজে নাইট আছে। ডিজে নাইট বহুত এনেকৈ চাওক, এইফালে দেখাই চাওক। তো মঞ্চখন আছে না, ষ্টেজটো। চ' তাত ডিজে নাইট হ'ব। চ' আপোনালোকে আহিব 31 তাৰিখ ডিজে নাইট চাবৰ কাৰণে আহিব আপোনালোকে। তো এইটো চেলফি জোন বনাইছে। চ' টিম অঘাইটঙৰে হয় গোটেইবিলাক সদস্য। তো চাওক, এইটো একচুৱেলি মানে একো বেলেগ বস্তুৰে বনাই দেখা পাইছে যদিও কালাৰিং, কিন্তু কালাৰিং দেখা পাইছে যদিও মানে চবখিনি বস্তু বাঁহেৰে বনাইছে আচলতে। এইটো বাঁহৰ, আমাৰ যদি মানে হৌৰা ভাষাত ক'ব যাওঁ, এইটো জেকনি বুলি কয় আমাৰ ফালে। তো এইটো কালাৰ কৰিছে। তো কালাৰ দিয়া হৈছে এইটো। ইয়াতে আপোনালোকে ধুনীয়াকৈ আপোনালোকৰ মন পচন্দৰ ফটোখন উঠি পেলাই মানে নৱবৰ্ষত আপোনালোকে মানে আপলোড দিব পাৰে আপোনাৰ ধুনীয়া চেলফি ফটোখন। তো চাওক, এইটো ইফালে সেইখন হৈছে আমাৰ বেকি ব্ৰিজ, সেইখন। তো বেকি ব্ৰিজৰ পৰা এইফালে অকণমান আঁতৰি আহিলে আপোনালোকে চাব পাৰিব বেকি মহোৎসৱ, দ্য ৰিভাৰ ফেষ্টিভেল। তো চাওক এইফালে। তো বন্ধুসকল, এইফালেতো আপোনালোকক দেখালোৱে। তো এইফালে অলপ দেখাইছোঁ। তো ইয়াতে আৰম্ভ হোৱা নাই মানে চব যজা চলি আছে। তো এইফালে মোৰ বোধহয় এইফালে দোকান হ'ব চাগে, এইবিলাক ষ্টলবিলাক বনাইছে। চ' আপোনালোকে আহিব, তো ইয়াত কিবা কিবি বস্তু ওলাব, ভাল ভাল বস্তু ওলাব, আপোনালোকে কিনিব। চ' এইফালে দেখাই আছোঁ, এইফালে ষ্টেজ বনাইছে, ষ্টেজখনৰ ফালে গৈ আছোঁ। চ' আপোনালোকে চাই থাকক। এইটো এটা কি বুলি ক'ম এতিয়া আপোনালোকক, এইটো কাৰ্যালয় টাইপৰে হ'ব কিজানি, মোৰ বোধেৰে কি হয় এতিয়ালৈকে গম পোৱা নাই, কাৰণ যিহেতু মই আগতীয়াকৈ ভিডিঅ'টো বনাইছোঁ। চ' মই যেতিয়া মানে ডে 2 মানে এইটো আজিতো ফাৰ্ষ্ট ডে হ'ল। তো প্ৰথম দিন, তো ছেকেণ্ড দিনৰ ভিডিঅ'ত আপোনালোকে দেখা পাব ইয়াত কি হ'ব, মানে এইটো কি বনাইছে। চ' এইফালে গোটেই ষ্টেজখন সম্পূৰ্ণ হোৱা নাই, একদম পূৰা বালিৰ মাজত, মানে নদীৰ চৰৰ মাজত ষ্টেজখন বনাইছে। চ' আৰু এইবাৰ পোনপ্ৰথমবাৰৰ বাবে বেকি মহোৎসৱ। চ' আপোনালোকে আদৰি ল'ব বুলি আশা থাকিল। তো দেখাই আছোঁ, চাওক এইখনেই হৈছে ষ্টেজ। আৰু ইয়াতেই আচলতে 12 তাৰিখে 12 জানুৱাৰীত
আমাৰ যি নামনি বিহুৱতী নামনি সৰু বিহুৱতী প্ৰতিযোগিতা এই প্ৰতিযোগিতাখন ইয়াতে অনুষ্ঠিত কৰা হ'ব চ' আপোনালোকে আহিব আপোনালোকে সাজু হৈ থাকক প্ৰেক্টিছ কৰক একেদিন আৰু বেলেগ বেলেগ কিবা কিবি কাৰ্যক্ৰম আছে সেই গোটেইখিনি মই দেখাই দিম মানে মই ডেছক্ৰিপশ্যনত লিখি দিম চ' আপোনালোকে ডেছক্ৰিপশ্যনত চাই ল'ব অকাইডঙৰ ইফালে মোৰ বন্ধু তথা ইমন ভৰদ্বাজ ইমন আছে ইমন কি ক'বা আহিব বেকি মহোৎসৱত আমি কষ্ট কৰি আমি কামবিলাক কৰি আছোঁ দেখাই পাইছে আহিলে ভাল লাগিব আৰু কিবা কেম্পৰ কথা কৈছিলা তুমি আমি ইয়াতে এটা কেম্প চাইট খুলিছোঁ আছে কেম্পিং যদি কোনোবা ইচ্ছা থাকে কৰিব পাৰে তো মই দেখাই আছোঁ গোটেইখিনি এনজয় কৰিব পাৰিব থাকিব পাৰিব কিন্তু অকাইডঙক মই বিশেষভাৱে ধন্যবাদ দিছোঁ ইমান কষ্ট কৰিছে চাওক ইমান বস্তু বাহিৰে বনাইছে তো আৰু ক'ৰ পৰা আহিছে অসমৰ বহুত ঠাইৰ পৰা আছে ইয়াতে একেবাৰে ধেমাজিৰ পৰা একেবাৰে ধুবুৰীলৈকে গোটেইখিনি আছে প্ৰায়খিনি তো খুব ভাল এটা পদক্ষেপ চাওক আপোনালোকে আহক লৈ যাবা ইয়াতে পাখি লগাই আছে চাওক ৰেডিমেড পাখি চেলফিৰ কাৰণে হয় গম নাপায় তথাপিও ফটোত ভালেই আহিব আৰম্ভণিতে ভুকুলা হৈ ভ্যতা হাৰে ৰমুৰে কিবা আছিল পাহৰিলো ভাল তুমি বিটাল কাটিছা সঁচাকে দেই তো বন্ধুসকল এনেকৈয়ে মানে বেকি মহোৎসৱৰ প্ৰস্তুতি চলোৱা হৈছে তো পোনপ্ৰথমবাৰৰ বাবে বেকি মহোৎসৱ ইমান ধুনীয়াকৈ বনোৱা হৈছে তো আপোনালোকে আহক আৰু উপভোগ কৰক বেকি মহোৎসৱ চ' মোৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন যিবিলাকে ভিজিট কৰিছে তেওঁলোকে যাতে মোৰ চেনেলটো এবাৰ হ'লেও চাই আৰু গোটেই ভিডিঅ'বিলাক চাই আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে তো বাই বাই আজিলৈকে আৰু পিছত নতুন নতুন ভিডিঅ' পাবলৈ তো কি ক'ম আৰু আপোনালোকে মোৰ চেনেলটো চাই থাকিব আনপ্লাগ